সকলোকে নমস্কাৰ জনালোঁ। পবিত্ৰ ভাদ মাহৰ যিহেতু সমগ্ৰ অসমতে বৰ্তমান নাম কীৰ্তন চলি আছে, আমাৰ ইয়াতো তেনেকৈ গণেশ পূজা চলি আছে। আমি সেৱা আগবঢ়ালোঁ লগতে ইয়াৰ লগতে আমি পূজা অৰ্চনা ভজন কীৰ্তন কৰিলোঁ লগৰকেইটাৰ লগত। মনতে ভগৱানৰ পৰা আশীষ বিচাৰিলোঁ আহিবলগীয়া দিনবিলাক যাতে ভালে কুশলে যায়, আপোনালোকেও ভালে কুশলে থাকিব, ঘৰৰ মানুহবিলাকো যাতে ভালে কুশলে থাকিব পাৰে তাকে লৈ সেৱা আগবঢ়ালোঁ। সেয়াই আৰু পূজা অৰ্চনা কৰি বাহিৰলৈ ওলাই আহিলোঁ। মন্দিৰৰ আগত তেনেকৈ দোকানবিলাকে ঠিক তেনেকৈ আমাৰ ইয়াতো ফুচকা দোকানত ফুচকা খাই গুচি আহিলোঁ পূজা শেষ কৰি।